নমস্কাৰ, মই অনুস্মিতা মজুমদাৰে আবৃত্তি কৰিবলৈ লৈছোঁ D.Gobinৰ ৰাধা। প্ৰাপ্তি অপ্ৰাপ্তিৰ সংজ্ঞা মই নাজানো। মোৰ অভিধানত আছে মাথো কেৱল এখন প্ৰেমৰ সাগৰ। প্ৰেমৰ জানো ৰং আছে, কিন্তু মোৰ প্ৰেমৰ ৰং কৃষ্ণবৰণীয়া। তুমি নদীৰ সিপাৰে ৰিঙিয়ালে মোৰ বুকুত বাজি উঠে এটি পৌৰাণিক বাঁহীৰ সুৰ। তুমি জোনাকী উন্মাদ হোৱা নিশাত নবজাবা অনুৰাগৰ তানপুৰা। ফিচিকা ফটাকানিৰে কেনেকৈ বান্ধিম হৃদয়? কি বুজিবা কানাই, তোমাক বিসৰ্জন দি ব্যাকুল বৃন্দাবন। কিন্তু বিচ্ছেদৰ বেদনাত ভাৰাক্ৰান্ত হোৱা মই যে এটি সজীৱ পুতলা। মইতো কোনোদিনেই বন্দিত্বৰ চুক্তিত স্বাক্ষৰ কৰা নাই তোমাক। অপ্ৰাপ্তিতো সুখ থাকে, যদিহে মোৰ কলিজাটো হয় তোমাৰ স্থায়ী ঠিকনা। যদিহে মই শুনিম মোৰ শেষৰটো নিশাহতো তোমাৰ মাত ৰাধা। ধন্যবাদ।